মোৰ আইডিঅলজি হ'ল পিচ ছিকিউৰিটি এণ্ড ডেভেলপমেণ্ট BTC অঞ্চলত ডেভেলপ বহুত হৈছে বেলেগ মানুহে ডেভেলপমেণ্ট হোৱা নাই বুলি কৈছে কিন্তু ডেভেলপমেণ্টটো 80% হৈছে আৰু যদি এই পাৰ্টিক যদি আৰু তাৰ লংগিভিটি মানে আৰু একবাৰ যদি পাৱাৰত আহে তেনেহ'লে আমি ভাবোঁ ভালকৈ আৰু উন্নতিটো হ'ব তাৰ মাজত পিচ এতিয়া আমি শান্তিত চুক্তি কৰিলে চব BTC অঞ্চলত এতিয়া শান্তি আগৰ দিনত আছিলে চব বিপদ এভৰি চব মানুহে ভয় খাইছিলে এতিয়াতো নাইকিয়া হৈ গ'ল এইটো কাৰণে ডেভেলপমেণ্ট আৰু ছিকিউৰিটি মানুহৰ ছিকিউৰিটি লাগে সেইটো কাৰণে মই এই তিনিটা বস্তু আৰু অল ৰাউণ্ড ডেভেলপমেণ্ট উইথ অল দ্য কমিউনিটিজ এইটো নজৰ দি পেলাই আমি কাম কৰি যাম বুলি এতিয়া প্ৰতিশ্ৰুতি মানে প্ৰমিছ কৰি কিমান দূৰ আশাবাদী হাগ্ৰামা মহিলাৰ নেতৃত্বত BPF এইবাৰ অসমত আহিব বুলি দেয়াৰ ইজ ন কুৱেশ্যন অফ উইনিং দেয়াৰ ইজ ন কুৱেশ্যন অফ লুজিং কুৱেশ্যনে নাই আপুনি তাতে দেখিলে কিমান মানুহ আৰু কাম্পাছাৰ যোৱাকালিও নমিনেশ্যন দিলে কিমান মানুহ আহিলে আৰু সেইফালে কোকৰাঝাৰৰ আপুনি দেখিলে দেয়াৰ ইজ ন কুৱেশ্যন অফ লজিং আৰু এতিয়া নিউ মাইণ্ড সিহঁতৰ বাবদ মানে নিউ এক্সপিৰেশ্যন আৰু আহি আছে আৰু জোচ মানুহৰ মনত আহিছে জাগাটো উন্নতি হ'ব লাগে শান্তি হ'ব লাগে আৰু মানুহৰ ছিকিউৰিটি পাব লাগে এইটো মানে মানুহে অনুভৱ কৰিছে সেইটো কাৰণে মানুহে এতিয়া BPFত ছাপৰ্ট কৰিবৰ কাৰণে মানে হাজাৰ থাউজেণ্ড ওলাই আহিছে দেখা গৈছে NDP যথেষ্ট নেতা UPPLতো যোগদান কৰিছে গতিকে তেওঁলোকৰ কাৰণে প্লাছ পইণ্ট হ'ব নেকি নহয় সিহঁতৰ কাৰণে এইটো প্লাছ পইণ্ট নহয় আপোনালোকে জানে আমি গোলামগুৰি মিটিঙত আমি 3টা কোঅৰ্ডিনেট কমিটি বনাই দিছিলোঁ 4টা কোডে কিন্তু আনফৰ্চুনেটলি এটা গ্ৰুপ গভৰ্ণমেণ্টো ৰৈ গৈছে এইফালে মানে মাৰ্চাপ হৈ গৈছে তাৰপিছত আমি 3টা গ্ৰুপে আছে 3টা গ্ৰুপ যি নেকি BPFৰ আইডিঅলজি অল ৰাউণ্ড ডেভেলপমেণ্ট উইথ অল কমিউনিটিজ এইটো মানে ভাল পাই পেলাই আমি BPFৰ 3টা পাৰ্টীয়ে যোগদান কৰিলে এইটো কাৰণে আমি 110% আমি জিটিবিয়ে BPF হাগ্ৰামা ছাৰে আৰু এগেইন গভৰ্ণমেণ্টটো গঠন কৰিব দেখা গৈছে যে আপোনালোকৰ সাধাৰণ সম্পাদকে ইতিমধ্যে UPPLত যোগদান কৰিছে তেওঁলোকে আপোনালোকৰ যি কোঅৰ্ডিনেশ্যনৰ কাৰণে কমিটি গঠন কৰিছিলে সেইটো নিয়ম ভাইলেট কৰিছিলে হয় নিজে এইটো ভাইলেট কৰিছে নিজৰ ডিচিশ্যন প্ৰাইভেটলি ডিচিশ্যন এইটো আমাৰ সংগঠনৰ ডিচিশ্যন নহয় এই জিৰ' লিডাৰ আপুনি সোধক আপোনাৰ লগত ট্ৰেণ্ড কেইটাৰ কিমান আছে সুধিব পাৰে নেশ্যনেল কাউন্সিলৰ কিমান আছে সুধিব পাৰে সিহঁতে ক'ব এই জিৰ' লিডাৰ মানে এইটো লৈ পেলাই আশা কৰিব নোৱাৰে যে UPPLত আহিব বুলি আমি কেতিয়াও আশা কৰিব নোৱাৰে থেংক ইউ উই আৰ চেলেঞ্জিং আপোনালোকে দেখিছে আমাৰ ৰাইজে কি বিচাৰিছে প্ৰমোদ বড়ো হ'ল এজন নেশ্যনেলিষ্ট লিডাৰ আমি হ'ল অল কমিউনিটিক লৈ পেলাই BPFে কাম কৰি আছে আগৰ পৰা আপুনিও জানে যে ইহঁতৰ